হে দোস্তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল হেড জে ব্লগছ বৰপেটা পাপাও বহুদিন ধৰি হে দোস্তো পোৱা নাছিলোঁ আজি মানে ফাইনেলি মোৰ বহুদিন ধৰি আপোনালোকৰ মাজতো আহিব পৰা নাই তাৰ কাৰণে মই দুখিত তো মানে কিবাকি এটা কামত মই বিজি আছিলোঁ তো তাৰ কাৰণে আহিব পৰা নাই তো বহুদিন পিছত আপোনালোকৰ মাজত এখন ভিডিঅ' আপলোড দিলোঁ তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব তো আজিৰ ভিডিঅ' কি হ'ব মানে বহুদিন ধৰি মই এখন ঘৰ বনাই আছোঁ ইউটিউবৰ টকাৰে এখন ঘৰ বনাই আছোঁ ঘৰ মানে দোকান তো এই দোকান বনাই আছোঁ তো আমাৰ মুস্তাফিজুৰ ৰহমানে তেওঁ বনাইছে শ্বপিং মল মই বনাই আছোঁ দোকান আৰু ঘৰ মানে ঘৰৰ ভিতৰত এই দোকান তো ফাইনেলি সেইখনে যে আপোনালোকক ভালদৰে দেখুৱাম তো মোৰ ঘৰ ইউটিউবৰ টকাৰে বনোৱা কিমান টকা খৰচ হ'লে আৰু কিমান কেনেকুৱা ডিজাইন কৰিছোঁ তো সকলোবিলাক আপোনালোকক দেখুৱাম তো চাই থাকক ভিডিঅ'টো একবাৰে প্ৰথমৰ পৰা শেষলৈকে তো চাই থাকক তো ফাইনেলি আহিলোঁ এইখন ঘৰ মানে মোৰ ঘৰ ইউটিউবৰ টকাৰে বনোৱা ঘৰ পাও কিনো একবাৰে বিল্ডিঙৰ নিচিনা বনাইছোঁ আৰু এইখিনি চাটডাল ঢালি দিছোঁ তো গ্ৰিল চিল লগোৱা হৈ গৈছে তো সকলোবিলাক কাম চাম হৈ গৈছে তো চাই থাকক আৰু এতিয়া আমি ভিতৰত যাই আছোঁ আৰু এই ওপৰত লগাই দিছে পাইপ মানে চাদৰ পানী নিচত পৰিবলৈ যিখন পানী আছে তো মই ঘৰৰ ভিতৰত যাই দেখোঁ আৰু এতিয়া মানে কাম সম্পূৰ্ণ হোৱা নাই তো ইয়াৰ পিছত হৈ যাব তো ফাইনেলি আহিলোঁ 3, 2, 1 আৰু ইয়াত মানে তলা চলা লগাই থওঁ তো চুটটোৰৰ ভয় তো তাৰ কাৰণে আছে আৰু ইয়াত হ'ব এনেই মানে বহি চহি ছুপাৰ ছেট মানে দিওঁ আৰু মই মেনেৰ ৱাটাৰ খাই থাকোঁ তো ইয়াত মানে আহিলোঁ আৰু এইখন হ'ল ফাৰ্ষ্ট ৰুম মানে বাৰিন্দা তো এতিয়া মানে আপোনাক হুকুম দেখাই আছোঁ তাৰ এইখন হ'ল কৰিটো মানে কিচেন ৰুম তো এইখনত মানে কিচেন তো থাকিব আৰু এইখন ৰুম মানে ফাইনেলি পুডিং শ্বুটিং কাটা হৈছে তো পূৰা পুডিং শ্বুটিং কাটি হৈ গ'ল তো বহুত টকা খৰচ হ'ল মোৰ তো কিমান খৰচ হৈছে কৈ দিম আজি আপোনালোকক তো পূৰা মানে আজি ৰং মিস্ত্ৰী অহা নাই তো তাৰ কাৰণে মই কালি আহিব তো কাম চাম কৰি আছোঁ চাই থাকক আৰু এইখনেদি 3টা ৰুম হ'ল তো ইয়াৰ পিছত আৰু দেখাই দিম আৰু চাওক এই দোকানৰ মানে ৰেক চেক বনাই আছে মিস্ত্ৰীয়ে তো বনাই আছে আৰু এটা দুটা তিনিটা বনোৱা হৈ গ'ল তো এইখনৰ ৰুম দি 4টা ৰুম চাৰি তো ফাইনেলি 4 তো পূৰা ডিজাইন কৰি দিছে আৰু তাতে থাকিম দোকান তো দোকানত মানে মই বহি থাকিম তো ক'লে আৰু মানে ঘৰৰ ভিতৰতেই বনাই দিছোঁ টয়লেট বা লেট্ৰিং তো বনাই দিছোঁ আৰু আহিলোঁ ফাইনেলি তো আৰু এটা ৰেক আছে ইয়াত তো আৰু 1 তো আৰু আছে 3 তো গোটেইকেইটা মানে 4টা হৈ গ'ল তো আৰু এটা বনাই দিবে তো এতিয়া চাই থাকক তো এইখন হ'ল দৰজা তো ডিজাইন এতিয়া কৰা নাই তো ডিজাইন কৰিব তো ডিজাইন কৰি তাৰপিছত ইয়াত লগাব আৰু আছে পাতৰখিনি মই শিল মানে এতিয়া বাহিৰ কৰি দিম আৰু এইখনৰ বাহিৰৰ দৰজা মানে বাহিৰলৈ চোৱাৰ কাৰণে মজা মানে বাহিৰত যোৱাৰ কাৰণে আৰু দৰজাখিনি লগাই দিব পাৰিম চাওক লগাই দিলোঁ তো ফাইনেলি এণ্ডাৰ হৈ গ'ল এতিয়া আৰু এতিয়া লাইন চাইন ৱাৰিং কৰা নাই তাৰপিছত আপোনালোকক দেখুৱাম ইয়াৰ পিছত যিখিনি ভিডিঅ' বনাম তো সেইখন ভিডিঅ'ত যে আপোনালোকক দেখুৱাম পূৰা অল কাম ক্লিয়াৰ পূৰা চিলিং টিলিং দিয়া আৰু চাওক মোৰ ঘৰত কাঠ কিমান লগাই দিছোঁ তো পূৰা কাঠেই কাঠ একচ কাঠ চাওক ডিজাইনটো মজাৰ হ'ব আৰু এইখন পুডিং শ্বুটিং কাটিলে তো পূৰা ৰং চং কৰিলে মানে একবাৰে পূৰা ডিজাইন হৈ যাব তো আৰু লেট্ৰিনখিনি দেখাই দিম আপোনালোকক আৰু এইখন হ'লে বাথৰুম তো বাথৰুম মানে ইয়াত গোচল কৰিব লাগিব তো তাৰ কাৰণে নাহাব লাগিব তো সকলোবিলাক কৰিব লাগিব কাম চাম তো তাৰ কাৰণে এইখিনি লাগি দিছোঁ আৰু এইখন হ'ল খিৰিকীৰ ফ্ৰেম তো এইখন মানে বেছি হৈছে তো তাৰ কাৰণে মই এইটো বিক্ৰী কৰি দিম তো এতিয়া নানা কৰোঁ তো এইখিনি হ'ল বাথৰুম পূৰা চালে তো পূৰা ফেষ্ট এইখিনি দি টাইলছ লগোৱা হৈ যাব আৰু সম্পূৰ্ণ ক্লিয়াৰ হোৱাৰ পিছত আজি আপোনালোকক আৰু এখন ভিডিঅ' দেখাই দিম তো আৰু চাওক টয়লেট তো লগাই দিছোঁ এইখিনিৰ নিচপিনে যিখিনি আছে তো সেইখিনিত মই পূৰা টাইলছ লগাই দিম তো সকলোবিলাক ইয়ালৈকে টাইলছ লগাই দিম তো চাওক আৰু এটা বনাই দিছোঁ দুটা আৰু আছে টোটেল 2টা তো চালেই আপোনালোকক সকলোবিলাক ঘৰৰ ভিতৰত চালে তো এটা আছে বাথৰুম আৰু আছে লেট্ৰিং মানে টয়লেট তো চালে আৰু সকলোবিলাক গোটেই মিলি ৰুম আছে 1, 2, 3, 4, 5টা বাৰিন্দা লৈ পূৰা 5টা ৰুম আৰু মোৰ এতিয়ালৈকে টকা ক'লে কিমান টকা জানে ইউটিউবৰ টকা কমোৱা টকা ইউটিউবৰ যিবিলাক টকা আছে সেইবিলাক টকাৰে বনাইছোঁ ঘৰ তো এতিয়া মানে পূৰা 10 লাখ টকা খৰচ হৈ গ'ল
আৰু মানে পূৰা বহুত কাম বাকী আছে। তো এই নিচপিনে লগাব লাগিব টাইলছ লগাই দিম। আৰু মিস্ত্ৰী কাম চাম কৰি আছে, তো বাহিৰত মানে লাঞ্চ কৰি আছে, মানে খোৱা দোৱা কৰি আছে। তো ভাত চাত খাই আছে, তো তাৰ কাৰণে আৰু বনাই দিছোঁ খিৰিকী। তো খিৰিকী মজাৰ ডিজাইন আৰু চাওক কিমান ধুনীয়া বস্তু লগাই দিছোঁ। আৰু এইখনৰ চিটকাৰি কিমান দাম জানেনে? এটাৰ দাম 60 টকা। তো কিমান টকা খৰচ হৈছে আপোনালোকে জানে? 10 লাখ টকা খৰচ হ'ল মোৰ। 10 লাখ টকা ইউটিউবৰ টকা বাপ্পা বম। তো বহুত দিন ধৰি ভাবি আছিলোঁ যে আপোনালোকক ঘৰখন দেখাই দিম। তো ফাইনেলি দেখাই দিলোঁ। তো আজি আৰু বেছি কিছু নকওঁ। তো চালেই আৰু এইখন পুডিং চুডিং আছে, বহুত ধুনীয়া দেখোঁতে বহুত ধুনীয়া দেখা যায়। তো চাওক বহুত ধুনীয়া দেখা যায়। আৰু ময়ো চাওক ময়ো চৰো লাইক এটা কৰি দিব। মোৰ ঘৰখন জানি বনোৱাৰ পিছত আপোনালোকক ক্লিয়াৰৰ পিছত তাৰপিছত দেখাব আৰু। তো পূৰা ডিজাইন চাওক ডিজাইন। আৰু এইখন গ্লাছ লগাই দিব। গ্লাছ এতিয়া লগা নাই। আপোনালোকে নিশ্চয় ভাবি আছে যে গ্লাছ লগাইছে, কিন্তু লগোৱা নাই। আৰু এইখনৰ দাম ল'লে এটা 80 টকা। তো গ্লাছ লগাব আৰু লগাই দিছে। কাঠৰ ডিজাইনটো চাওকচোন আপোনালোকে, পূৰা কাঠ আৰু চিলিং দি দিম। ফলছ বাটি চিলিং যিখিনি লগোৱাৰ পিছত আপোনালোকক ক্লিয়াৰ হোৱাৰ পিছতে দেখাই দিম। তো চাওক আৰু দৰ্জা লগাই দিব। তো ৰেকচাক হৈছে আৰু সকলোবিলাক কাম দেখাই দিলে যে আপোনালোকক। তো আপোনালোকে নিশ্চয় ভাবি আছে দাদা আপোনাৰ ইউটিউবৰ টকাৰে কি কৰাই আছে বা কি বনাই আছে। তো সকলোৱে ইউটিউবৰ টকাৰে গাড়ী চাড়ী কিনি থাকে। তো মই গাড়ী চাড়ী কিনা নাই ডাইৰেক্টলি। তো মানে মই এইখন দিলোঁ ঘৰ যেনেকুৱা মুস্তাফিজুৰ ৰহমানে দিলে এখন শ্বপিং মল। তো মই শ্বপিং মল নহয়, মানে ঘৰ, আৰু ঘৰৰ ভিতৰতে কৰিম দোকান। তো কি দোকান কৰিম সেইটো আজি পিছত আপোনালোকক দেখাই দিম। তো আজিৰ ভিডিঅ' এইখিনিতেই শেষ কৰি দিলোঁ। মজা। তো বাই। তো বেছি ডাঙৰকৈ নকৰিবি আৰু। তো চাওকচোন কিমান ধুনীয়া দেখিবলৈ, কিমান ধুনীয়া। পূৰা অ'কে, বাই।